হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাই ভিডিঅ'টো আজি আকৌ আৰম্ভ কৰিছোঁ। আজি লগতে আমালৈ পলু লৈ আহিছে। পলু কেনেকৈ খাম, মানে কি চিষ্টেমত পলু ভাজে, সকলোখিনি আপোনালোকক দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো চাব। মাজতে কাটি কাটি দুফাল কৰি আকৌ এইখিনি ভাজিব লাগিব পিয়াজ দি। প্ৰথমতে এনেকৈ বইল কৰি ল'ব লাগিব। বইল কৰিলে এইটো সিজি যাব, তেতিয়া সোনকালে হ'ব। এইখিনি পিঁয়াজ কাটি থোৱা আছে আমাৰ, আৰু এতিয়া এইখিনি যদি বইল হোৱা হৈ যায় আৰু হৈ যাব। সেইখিনি কি কৰি আছ এতিয়া? এইখিনি আকৌ এতিয়া কাটিম, এতিয়া দুফাল দুফাল কৰিম এতিয়া। তাৰপৰা ভাজিম সেই পিঁয়াজৰ লগত। বইল কৰি হৈ গ'ল নেকি এইখিনি? বইল কৰি হৈ গ'ল। গৰম দেই। কাঢ়ি হৈ গ'ল। কাঢ়ি এতিয়া মানে এতিয়া কি কৰিব লাগিব? এইটো কাটিছোঁ, তাৰপিছত ফ্ৰাই কৰিম মানে ধুনীয়াকৈ। দুফাল কৰি লৈ তাক ন? দুফাল দুফাল কৰি লৈছোঁ, তেতিয়া ধুনীয়াকৈ তেলটো সোমাব, খাই ভাল লাগিব। এই আপোনাৰ চাই লওক কি হ'ব। এইখিনি কাটি হৈ গৈছে আৰু অলপ কাটিবলৈ আছে, বেছি নাই। এটা মই কেঁচাই খাম। এইটো পৰিলে কেঁচা নহয় আৰু বইল। আৰে এইটো বঢ়িয়া। আৰু এটা খাম। মিছলাকে তুলি আছো। বঢ়িয়া। এয়া পিঁয়াজ দিছোঁ আমি। এয়া হালধি হয় আকৌ। এয়া হালধি দি দিছোঁ ইয়াত। এয়া এইখিনি আমি দি দিব দিয়া ধুনীয়াকৈ লৰাই লৈ যায়। হ'ব আৰু বেছি নাই। গেছটো অকণ কমাই দিছে। ষ্টভটো অকণ লেতেৰা হৈ আছে আৰু আমাৰ ল'ৰা মানুহ আমি আৰু ইগন'ৰ কৰিব এইবোৰ চব ইগন'ৰ কৰিব। ষ্টভ লেতেৰা থাকে, ল'ৰা মানুহৰো এনেকৈ থাকে। এইখিনি দিয়া হৈছে। আজিলৈকে খাই পোৱা নাছিলোঁ, কিন্তু আজি ফাৰ্ষ্ট টাইম খাম। বইল কৰাটো খাই কেনেকুৱা লাগিলে কচোন? বইলটো খাই মজা লাগিছে কিন্তু। আৰু ভজাটো খাই আৰু কেনেকুৱা লাগিব আৰু নকলেও হ'ব নেকি? আজি প্ৰথমবাৰ খাবি, তই আমাক দক্ষিণা দি ল'বি। ঠিকে। এনেকৈ আপোনালোকে ভাজি ল'ব যেতিয়া আপোনালোকে বনাম বুলি ভাবিছে। প্ৰথমতে আমি কাটি ল'লোঁ, কাটি পেলাই বইল কৰিলোঁ। বইল কৰি এতিয়া পিঁয়াজ চিয়াজ মানে তাক মজাকৈ বস্তু আমি ফালি ল'লোঁ। ফালি পেলাই এনেকৈ ভাজিলোঁ। তাত নিমখ দি দিছে। নিমখ দি ধুনীয়াকৈ লৰাই দিব বস্তুটো। এয়া মোৰ চমুজ জল, মোৰ লগৰ বেষ্ট ফ্ৰেণ্ড। আপোনালোকে আগত ব্লগত দেখিছে। এইটো মুগা লেটা খাই নাই খোৱা বুলি কোৱাৰ কাৰণে আনিছে। ইয়াৰ কাৰণে বিশেষকৈ ইয়াৰ কাৰণে বহুত বিচাৰি আনিছোঁ এইটো বস্তু। পাবলৈ বহুত কঠিন এইটো বস্তু, কিন্তু মোৰ কাৰণে বহুত কষ্ট কৰি ক'লে যে খাই পোৱা নাই, সেইটো কাৰণে ইয়াক খুৱাম বুলিয়ে আজি আনিছোঁ আৰু ইয়াতো ৰুমলৈ আহিছোঁ। থেংক ইউ চমুজ। বনাই আছোঁ। থেংক ইউ চমুজ। আৰে এয়া হৈ গৈছে আমাৰ আৰু আজি খাম আৰু মজাকেনে পলু। আমি মজা কাৰণে খাম এতিয়া আৰু আজি ফাৰ্ষ্ট টাইম আমাৰ এই বোলে আজি ফাৰ্ষ্ট টাইমে খাব বোলে। বৰ জুতি আকৌ নাই। এয়া হৈ গৈছে আৰু এয়া আমাৰ অলৰেডি হৈ গ'ল আৰু গেছটো বন্ধ কৰিলোঁ। এতিয়া থাৰখনত মজাকৈ উলিয়াই খাম আৰু মজাকৈ। মৰালি খাবি না? ফাৰ্ষ্ট টাইম একেলগে মিলি খাম এতিয়া চবে বহি পেলাই। এয়াই আছিলে আমাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। খোৱাটো নেদেখাওঁ আৰু খাওঁনো কি দেখুৱাম আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল পালে
কমেণ্ট বক্সত জনাব।